হেল্ল' ষ্টুডেণ্টছ, মোৰ ইউটিউব চেনেললৈ তোমালোক আটাইকে স্বাগত জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 জেনেৰেল মেথছৰ সমান্তৰ প্ৰগতি চেপ্টাৰৰ এক্সাৰচাইজ 5.3 কুৱেশ্যন নম্বৰ 7, 8 আৰু 9 এই তিনিটা অংক কৰি দেখুৱাম। প্ৰথমতে তোমালোকে কুৱেশ্যন নম্বৰ 7 চোৱা। এটা এপিৰ d = 7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা। তো চোৱা, প্ৰথমতে আমি যিখিনি তথ্য আমাক দিছে সেইখিনি আমি লিখি ল'ম। দিয়া আছে d = 7, n পদ সংখ্যা n = 22, কিয়নো আমাক কৈছে 22তম পদটো 149, গতিকে পদ সংখ্যা যদি আমি 22 ধৰোঁ তেনেহ'লে A22 হ'ব 149। 22তম পদ A22 = 149। এতিয়া চোৱা, আমি পালোঁ DN আৰু AN, গতিকে আমি ইয়াৰ পৰা এৰ ভেলু উলিয়াই ল'ব লাগিব পাৰিম। ইয়াৰ পৰা চোৱা, আমি জানো AN = A + n - 1 × D। এতিয়া এই ফৰ্মুলাটো তোমালোকে চবেই জানা, নহয়নে? চোৱা, ইয়াতে আমি ANৰ ভেলু কিমান? 149, AN বা A22 কিমান? 149। এৰ ভেলু আমি নাজানো, এইটো এৰ ঠাইত এ লিখিলোঁ। এনৰ ভেলু কিমান? 22 -1 ইনটু ডি, ডিৰ ভেলু কিমান আছে? 7। এতিয়া চোৱা, 149 = A + 22ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? 21, আৰু 21ক 7ৰে ইনটু কৰিলে কি হয় চোৱা, 21ক 7ৰে ইনটু কৰিলে 7 × 1 = 7, 7 × 2 = 14, 147। কি কৰিলোঁ আমি? 22ৰ পৰা 1 মাইনাছ কৰিলোঁ 21, আৰু 21ক 7ৰে ইনটু হৈ আছে, গতিকে 7ৰে ইনটু কৰি আমি পালোঁ 147। এতিয়া 149 লেফ্ট চাইডে আছিলে, আৰু ৰাইট চাইডৰ পৰা 147 লেফ্ট চাইডত আনিলে এইটো -147 হৈ আহিব। তেতিয়াহ'লে লেফ্ট চাইডত হৈ গ'ল এইখিনি আমাৰ 149 - 147, আৰু ৰাইট চাইডত আমাৰ থাকিল A। গতিকে 149ৰ পৰা 147 মাইনাছ কৰিলে আমি পাওঁ 2 = A, অৰ্থাৎ A = আমি পালোঁ 2। ঠিক আছে? এতিয়া আমাক কি কৈছে? প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা। সেইখিনি আমি কৰিম। আকৌ আমি জানো এতিয়া অন্য এটা ফৰ্মুলা, SNৰ ফৰ্মুলাটো আমি লিখি ল'ম। SN = n/2 ইনটু twice A plus n - 1 ইনটু D। যদি তোমালোকে এতিয়ালৈকেও এই ফৰ্মুলাবিলাক শিকি লোৱা নাই, তো অৱশ্যে শিকি ল'বা। ঠিক আছে? তো চোৱা, এতিয়া আমি ইয়াত প্ৰথম 22টা পদৰ আমাৰ যোগফল উলিয়াব দিছে। SN S22 আমি উলিয়াব লাগিব, S22, আৰু সেই ক্ষেত্ৰত এনৰ ভেলু কিমান? 22, কাৰণ প্ৰথম 22টা পদৰ যোগফল উলিয়াব দিছে, গতিকে এনৰ ভেলু হ'ব 22 / 2 আছে, এইটো লিখিম
ইনটু টুৱাইজ এ, এৰ ভেলু আমি কিমান পালোঁ, এৰ ভেলু পাইছোঁ 2, গতিকে 2 ইনটু 2 প্লাছ এন, এনৰ ভেলু কিমান পাইছোঁ আমি 22, ইয়াৰ পিছত n মাইনাছ 1 লিখিম আৰু ইয়াতে ডিৰ ভেলু কিমান আছে 7। এতিয়া S22 ইকুৱেল টু চোৱা 2ৰে 22 কাটাকাটি যায়, থাকিব কিমান 11, 11 ইনটু 2 2 যা 4 প্লাছ 22 মাইনাছ 1 21, 21ক আমি 7ৰে ইনটু কৰি কিমান পাইছিলোঁ 147, গতিকে S22 ইকুৱেল টু 11 ইনটু 147, তাৰ লগত 4 প্লাছ কৰিলে কিমান হ'ব 151, অৰ্থাৎ 11 ইনটু 151, গতিকে S22 ইকুৱেল টু 11ৰে 151ক ইনটু কৰি চোৱা, 11 1 যা 11, 11 5 যা 55 আৰু 7ৰ 1 56, তেতিয়াহ'লে হাতত থাকিল 5, 11 1 যা 11 আৰু 5 16, গতিকে S22 পালোঁ আমি 1661। আমাক কি কৈছিলে প্ৰথম 22টা পদৰ যোগফল, এতেকে প্ৰথম 22টা পদৰ যোগফল ইকুৱেল টু 1661, এইটো আনসাৰ, ঠিক আছে। তো চোৱা এই অংকটো ইয়াতে আমি এই ফৰ্মুলাটোৰে নকৰি আমি আৰু এটা সৰু ফৰ্মুলাৰেও কৰিব পাৰিলোঁ হয়, সেইটো মই দেখাই দিছোঁ তোমালোকক। তো ইয়াত লিখিবা আমি জানো Sn ইকুৱেল টু n/2 ইনটু a প্লাছ l। এতিয়া এই এল মানে কি, এল মানে হ'ল এ এন, যিটো এ এন সেইটোৱে হ'ল এল। এই ইয়াত যে A22 লিখিছোঁ এ এন, এইটোৱে এল, ঠিক আছে, এইটোৱে হ'ল আমাৰ এল। গতিকে চোৱা ইয়াতে Sn S22 ইকুৱেল টু n, n মানে হ'ল 22 ডিভাইডেড বাই 2 ইনটু এ প্লাছ এল, এল মানে কিমান 149, এৰ ভেলু কিমান পাইছিলোঁ আমি, এৰ ভেলু পাইছিলোঁ 2, গতিকে 2ৰে 22 কাটিলে 11 বাৰ যাব, S22 ইকুৱেল টু 11 ইনটু 149 প্লাছ 2 151, গতিকে ইয়াৰ পৰা S22 ইকুৱেল টু আমি পাওঁ 11ৰে 151ক ইনটু কৰিলে, আমি ইয়াত কৰিছোঁ চোৱা আৰু একবাৰ নকৰোঁ, ইয়াতে তোমালোকক 1661 এইটো আমি পাম। গতিকে এইটো অংক অলপ সৰু হয়, তোমালোকে যদি এইটো ফৰ্মুলা আমি কেতিয়া বহুৱাব পাৰোঁ, কেতিয়া কৰিব পাৰোঁ, যদি আমাৰ এ এনৰ ভেলু জানা থাকে, তেতিয়া আমি এনেকৈ নকৰি এনেকৈও আমি এইটো ফৰ্মুলাৰ সহায়ত কৰিব পাৰোঁ, এইটো আমাৰ বেছি সোনকালে হৈ যায়, ঠিক আছে। তো তোমালোকে এইটো কৰিবা বা এইটো কৰিবা, ইয়াৰ এইখিনি বা এইখিনি যিকোনো এটা কৰিলেই হ'ল। এতিয়া 8 নম্বৰ অংকটো চোৱা, এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হ'লে প্ৰথম 51টা পদৰ যোগফল উলিওৱা। তো চোৱা কি দিয়া আছে, দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18, অৰ্থাৎ দ্বিতীয় পদটো হ'ল 14 আৰু তৃতীয় পদটো হ'ল 18 দিয়া আছে।
দ্বিতীয় পদ A2 equal to 14 আৰু তৃতীয় পদ A3 equal to 18 গতিকে প্ৰথম পদ প্ৰথমতে আমি ইয়াৰ সাধাৰণ অন্তৰটো উলিয়াই লম এতেকে সাধাৰণ অন্তৰ b equal to কেনেকৈ পাব পাৰিম তৃতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাস কৰিলে আমি সাধাৰণ অন্তৰটো পাব পাৰো গতিকে A3 minus A2 A3 আছে 18 A2 আছে 14 গতিকে 18 minus 14 equal to আমি কিমান পাও 4 সাধাৰণ অন্তৰ আমি পালো 4 এতেকে প্ৰথম পদ এটু কেনেকৈ পাব পাৰো সোয়া দ্বিতীয় পদ আমি জানো ইয়াতে 14 আৰু সাধাৰণ অন্তৰ হল 4 গতিকে এই দ্বিতীয় পদৰ পৰা 4 লেস কৰিলে আমি প্ৰথম পদটো পাই যাম গতিকে দ্বিতীয় পদ A2 minus D A2 আছে কিমান 14 আৰু D আছে 4 গতিকে আমি প্ৰথম পদ পালো 10 A আমি পালো 10 এতিয়া আমাৰ কি উলিয়াব দিছে প্ৰথম 51 টা পদৰ যোগফল 51 টা পদৰ যোগফল S51 equal to কি SN equal to formula to কি আছে আমাৰ n/2 into twice a plus n minus 1 into d so এই ক্ষেত্ৰত কিন্তু আমি ইয়াৰ আগৰ অংকটোত যে তোমালোকক দেখুৱালো সৰু ফৰ্মুলাটো হেতু কিন্তু ইয়াত ইউজ কৰিব নোৱাৰিম কিয় নোৱাৰিম ইয়াত A51 কিন্তু আমাৰ জানা নাই গতিকে A51 বা AN টো জানা থাকিলেহে আমি ইয়াতে n/2 into A plus L ফৰ্মুলাটো ইউজ কৰিব পাৰিলোহেতেন যেহেতু ইটো আমি নাজানো AN অৰ ভ্যালু গতিকে আমি এই ফৰ্মুলাটোৰ সহায়তে কৰিব লাগিব ঠিক আছে তো চোৱা S51 আমাক উলিয়াব দিছে n অৰ ভ্যালু কিমান হ'ব তেতিয়া যেহেতু S51 তম পদ গতিকে n অৰ ভ্যালু তেতিয়া কি হ'ব 51 divided by 2 into twice a 2 into এর ভ্যালু আমি কিমান পাইছো এর ভ্যালু 10 2 into 10 plus n minus 1 n অর ভ্যালু 51 minus 1 into d কিমান আছে সো d এর ভ্যালু আমি কিমান পাইছো 4 d এর ভ্যালু আমি পাইছো 4 d এর জায়গাতে আমি 4 লিখিম গতিকে S51 equal to 51/2 into 2 into 10 20 plus 51 minus 1 থাকিল 50 50 4 এৰে ইনটু কৰিলে 200 গতিকে S51 equal to 51/2 into 200 plus 20 220 এটা 2 ৰে কাটিব পাৰি 2 1 যা 2 2 1 যা 2 আৰু এই 0 টো আহিল গতিকে 51 into 110 S51 equal to 51 into 110 110ক আমি 51 এৰে ইনটু কৰিব লাগিব 1 0 0 1 1 1 1 into 1 1 5 0 0 5 1 ja 5 5 1 ja 5
0165 গতিকে আমি পালো 5610 কি কৈছিলে প্ৰথম 51টা পদৰ যোগফল গতিকে আমি এনসাৰটো এনেকৈ লিখিম এতেকে প্ৰথম 51টা পদৰ যোগফল 5610 এইটো আনসাৰ ঠিক আছে তুলি লোৱা নেক্সট আমি 9 নম্বৰ অংকটো কৰিম এতিয়া 9 নম্বৰ অংকটো চোৱা এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 প্ৰথম 17টা পদৰ যোগফল 289 এপিটোৰ প্ৰথম nটা পদৰ যোগফল উলিওৱা তো যি দুটা কন্ডিশন দিছে আমি প্ৰথমতে সেই হিচাপে ইকুৱেশন উলিয়াই লম দিয়া আছে প্ৰথম 7টা পদৰ যোগফল 49 এতেকে 7টা পদৰ যোগফল গতিকে S7 ইকুয়াল টু 49 এটো আমাক দিয়া আছে সো S7 আমি কেনেকে পাও ফর্মুলাটো S7 ৰ ঠাইত আমি কি লিখিম n/2 আৰু যেহেতু S7 গতিকে n ৰ ঠাইত কি হ'ব 7 বুজি পাইছা S7 7টা পদ বুলি কৈছে n ৰ মান কিমান 7 গতিকে ফর্মুলাটো চোৱা কি ফর্মুলাটো Sn equal to n/2 into twice a plus n minus 1 into d এই ফর্মুলাটো ইয়াত আমি এপ্লাই কৰি আছো চোৱা Sn S7 সাতটা পদ আছে গতিকে S7 n ৰ ঠাইত কি হল 7 হল এটো ফর্মুলাটোত n/2 গতিকে n ৰ ঠাইত আমি কি লিখিলো 7/2 into twice a 2 এর ভ্যালু আমি না জানো গতিকে এর ঠাইত a থাকিব প্লাস n minus 1 n ৰ ভ্যালু 7 গতিকে 7 minus 1 into d d এর ভ্যালু আমি না জানো গতিকে d এর ঠাইত d লিখিম তেতিয়া হলে আমি পাও 7/2 into twice a plus 7 minus 1 6 d 6 of d রে ইনটু কৰি 6d এতিয়া চোৱা এই দুটাৰ পৰা আমি 2 কমন লব পাৰো গতিকে 7/2 ইয়াতে আছে আৰু এই দুটাৰ পৰা আমি 2 কমন ললো যেটো ইয়াত 7/2 ৰ লগত ইনটু হৈ আহিব ইয়াৰ পৰা আমি 2 কমন ললো ইটো 2 ইয়াত থাকিব গতিকে 7/2 ৰ লগত ইটো 2 ইনটু হৈ থাকিব twice এর পৰা 2 কমন লৈছো গতিকে থাকিল a প্লাস 6d ৰ পৰা 2 কমন লৈছো গতিকে থাকিল 3d 2 3 যা 6d এটো বুজি পাইছা এতিয়া 2 আৰু 2 কাটি দিলো কি থাকিল আমাৰ এটো আমাৰ S7 হে আমি লিখি আছো এটো লিখিবলৈ পাহৰিছো ৰবা এটো 49 টো ইয়াত আহি থাকিব এটো হল যেহেতু এটো ফর্মুলাটো আমি ইয়াত দিলো এতিয়া ইয়াত আছে চোৱা 7 into a কিমান হল 7a plus 7 3 যা 21 d 7 3 যা 21 d equal to কিমান হল 49 এইটো আমি এটা ইকুৱেশন পালো আকৌ দিয়া আছে কি দিয়া আছে চোৱা 17টা পদৰ যোগফল 289
গতিকে চোৱা আমি লিখি ল'লোঁ 17টা পদৰ যোগফল আমাক দিয়া আছে 289 গতিকে S17 ইকুৱেল টু 289 এতিয়া S17 SNৰ ফৰ্মুলাটো আমি ইয়াত লিখিম কিমান n/2 ইনটু টুৱাইজ এ প্লাছ n-1 ইনটু ডি কিন্তু যেহেতু আমি ইয়াত S17 অৰ্থাৎ nৰ মান কিমান 17 তম পদ গতিকে এই nৰ ঠাইত আমি কি লিখিম 17 লিখিম দুয়োটা nৰ ঠাইত আমি কিমান লিখিম 17 আৰু a আৰু d ৰ ভ্যালু আমি নাজানো এটো a আৰু d নিজৰ ঠাইত তেনেকৈ থাকিব এতিয়া চোৱা এইখিনি S17 এইখিনি হ'ল আমাৰ আৰু ইকুৱেল টু কি আছে 289 এইটো আমি ইয়াত লিখিম এতিয়া 17/2 ইকুৱেল টু 17/2 ইনটু টুৱাইজ এ প্লাছ 17 minus 1 কিমান হ'ল 16 ইনটু ডি 16 ডি ইকুৱেল টু 289 এতিয়া 17/2 এইটো আছে আৰু এই টুৱাইজ এ আৰু 16 ডি এই দুটাৰ পৰাই চোৱা আমি 2 এটা কমন ল'ব পাৰোঁ যেটো ইয়াৰ লগত আমি ইনটু কৰি লিখিম গতিকে টুৱাইজ এৰ পৰা 2 কমন ল'লোঁ a থাকিল প্লাছ 16 ডিৰ পৰা 2 কমন লৈছোঁ গতিকে থাকিল 8a ইকুৱেল টু 289 এতিয়া ইয়াত 2 এইটো কাটা যাব মই এইটো সাইডে কৰি দেখাই আছো তোমালোকে তলে তলে কৰিবা মোৰ বোৰ্ডত ইয়াতে জাগা নাই কাৰণে এইটো সাইডে কৰিছো ঠিক আছে তো চা আমাৰ ইয়াত কি আছে এতিয়া 17 into a plus 8a 8d তো 16d আছিলে তাৰ পৰা 2 কমন লৈছো গতিকে 8d এতিয়া 17 into a plus 8d equal to 289 যেহেতু 17 টো লেফট সাইডে ইয়াত ইনটু হৈ আছে এটো রাইট সাইডে আৰিলে ডিভাইড হৈ আহিব গতিকে আমি পাম লেফট সাইডে আমাৰ থাকিব a plus 8d 289 আমাৰ রাইট সাইডে আছিলে আৰু ইয়াৰে 17 টো এই সাইডে আহিলে ডিভাইড হৈ আহিব কাৰণ লেফট সাইডে ই ইনটু হৈ আছে এটো লগত এটো ইনটু হৈ আছিল রাইট সাইডত আহিলে এটো ডিভাইড হৈ আহিব গতিকে ডিভাইডেড বাই 17 এটা সোয়া 17 এৰে 289 ক 17 বাৰ যাব কিয় যে 17 ৰ বৰ্গ হ'ল 289 17 into 17 289 এটো মোৰ জানা আছিল কাৰণে মই কাটি দিলো তোমালোকৰ জানা নাথাকিলে ভাগ কৰি খুলিয়াব লাগিব ঠিক আছে তো সোয়া আমি কি পালো এতিয়া a plus 8d equal to 17 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণটো সোয়া 7a plus 21d equal to 49 ইয়াতো কিন্তু আমি এটো 7a আছে 21 আছে 49 আছে প্ৰত্যেকটোকে আমি 7 দি ডিভাইড কৰি লব পাৰো এটো আমাৰ সমীকৰণটো তেতিয়া সংখ্যাবিলাক সৰু হৈ যায় আমি এটো কৰি লম ইয়াতে সোয়া উভয় সাইডে আমি 7 এৰে ইনটু ডিভাইড কৰি আছো 7x 7 এৰে ডিভাইড কৰিলে আমাৰ থাকিব a plus 21d 7 এৰে ডিভাইড কৰিলে আমাৰ থাকিব 3d equal to 49 ক আমি 7 এৰে ডিভাইড কৰিলে কিমান থাকিব 7 এইটো আমি 1 নম্বৰ সমীকৰণ লিখিলো বুজি পাইছানে ইয়াতে যে 7a plus 21d equal to 49 আছিল এই প্ৰত্যেকটোৱে যেহেতু 7 এৰে ডিভাইড কৰিব পাৰি গতিকে সমান চিনৰ দুইফালে আমি 7 এৰে ডিভাইড কৰিলো প্ৰত্যেকটোকে 7 এৰে ডিভাইড কৰাত আমি কি পালো a plus 3d equal to 7 এতিয়া সোয়া 2 নম্বৰ সমীকৰণটো আৰু 1 নম্বৰ সমীকৰণটো দুয়োটাতে কি আছে a আছে গতিকে এটা
আমাৰ মিলি আছে গতিকে 2ৰ পৰা আমি যদি 1 মাইনাছ কৰোঁ 2 মাইনাছ 1 কি হ'ব লেফ্ট সাইডটো চোৱা a প্লাছ 8d 2ত আছে আৰু 1 নম্বৰত আছে a প্লাছ 3d গতিকে a মাইনাছ হৈ যাব এৰ পৰা a মাইনাছ হ'লে a এলিমিনেট হৈ যাব নেক্সট 8d ৰ পৰা 3d মাইনাছ কৰিলে কিমান পাম আমি 5d ইকুৱেল টু ৰাইট সাইডে আছে ইয়াতে 17 ইয়াতে আছে 7 গতিকে 2ৰ পৰা 1 মাইনাছ কৰি আছোঁ গতিকে 17ৰ পৰা 7 মাইনাছ হৈ আমাৰ কিমান হ'ল 10 এতিয়া d ইকুৱেল টু আমি পালোঁ 10/5 কাটাকাটি কৰিলে 5 2 যা 10 গতিকে d ৰ ভ্যালু আমি পালোঁ 2 এতিয়া d ৰ ভ্যালু 2 ওলালে এই d ৰ ভ্যালুটো যদি আমি 1 নম্বৰ সমীকৰণত বা 2 নম্বৰ সমীকৰণত বহুৱাই দিওঁ তেতিয়াহ'লে আমি a ৰ ভ্যালু পাম এতিয়া d ইকুৱেল টু 2 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছে চোৱা a প্লাছ 3d ইকুৱেল টু 7 a প্লাছ 3d ইকুৱেল টু 7 গতিকে ইয়াত d ৰ ভ্যালুটো বহুৱাই দিম a প্লাছ 3 ইনটু d ৰ ভ্যালু পাইছোঁ আমি 2 গতিকে 3 ইনটু 2 ইকুৱেল টু 7 আৰু তাৰ পৰা আমি পাওঁ a প্লাছ 3 2 যা 6 যিটো আমি যদি ৰাইট সাইডে লৈ আহোঁ গতিকে a প্লাছ 6 ইকুৱেল টু 7 আৰু ইয়াৰ পৰা a ইকুৱেল টু 7 মাইনাছ 6 এই 6টো এই সাইডে আহিলে মাইনাছ 6 হৈ আহিল বুজি পাইছা গতিকে a ইকুৱেল টু আমি পালোঁ 1 7 মাইনাছ 6 1 এতিয়া চোৱা আমাক কি কৈছে a ৰ ভ্যালু পাই গ'লো আমি d ৰ ভ্যালু পালোঁ আমাক কৈছে 17 AP2ৰ প্ৰথম nটা পদৰ যোগফল উলিওৱা এতিয়া প্ৰথম nটা পদৰ যোগফল গতিকে nটা পদ বুলি কৈছে গতিকে sn ইকুৱেল টু কি হ'ব n/2 ইনটু টুৱাইচ a প্লাছ n মাইনাছ 1 ইনটু d গতিকে sn ইকুৱেল টু n/2 ইনটু টুৱাইচ a 2 ইনটু a ৰ ভ্যালু পাইছোঁ আমি 1 2 ইনটু 1 হ'ল প্লাছ n মাইনাছ 1 n ৰ ভ্যালু আমি নাজানো n মাইনাছ 1 লিখিলোঁ আৰু d ৰ ভ্যালু আমি কিমান পাইছোঁ 2 গতিকে d ৰ ঠাইত আমি 2 লিখিলোঁ তেতিয়াহ'লে sn ইকুৱেল টু n/2 ইনটু 2 ইনটু 1 2 প্লাছ n মাইনাছ 1 ইনটু 2 গতিকে 2ৰে nক কৰিলে টুৱাইজ n মাইনাছ 2 ইনটু 1 2 1 যা 2 এতিয়া চোৱা sn ইকুৱেল টু n/2 এই প্ৰত্যেকটোৰ পৰা 2 কমন যায় গতিকে এইটো 2 বাহিৰত এনেকৈ ওলাই আনিলোঁ যিটো n/2ৰ লগত ইনটু হৈ আহিব আৰু 2ৰ পৰা 2 কমন লৈছোঁ গতিকে ইয়াত কিমান থাকিব 1 প্লাছ টুৱাইজ নৰ পৰা 2 কমন লৈছোঁ n মাইনাছ 2ৰ পৰা 2 কমন লৈছোঁ গতিকে ইয়াত 1 লিখিম গতিকে চোৱা এতিয়া এইটো প্লাছ 1 এইটো মাইনাছ 1 কাটাকাটি যাব এইটো আৰু এইটো কাটাকাটি যাব গতিকে sn ইকুৱেল টু কি থাকিল আমাৰ n আৰু এইটো n ইনটু হৈ আছে গতিকে n স্কয়াৰ n ইনটু n স্কয়াৰ আমাক nটা পদৰ যোগফল উলিয়াব দিছিলে গতিকে ইয়াত লিখিবা মোৰ ইয়াতে বোৰ্ডত জাগা নাই sn ইকুৱেল টু আমি n স্কয়াৰ পাইছোঁ গতিকে প্ৰথম nটা পদৰ যোগফল n স্কয়াৰ এইটো তোমালোকৰ আনসাৰ ঠিক আছে লিখিবা কিন্তু এইটো যে প্ৰথম nটা পদৰ যোগফল n স্কয়াৰ ঠিক আছে
তো তোমালোকক মই 3টা অংক কৰি দেখালোঁ। আশা কৰোঁ অংককেইটা বুজি পাইছা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই প্ৰতিদিনে আপলোড কৰি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে লগে লগে পাই যোৱা। আজিৰ কাৰণে ইমানেই। থেংক ইউ।